আজি আকৌ এবাৰ বহু দিনৰ মূৰত কলমটো তুলি ল'লোঁ, কিন্তু ক'ৰ পৰা আৰম্ভ কৰোঁ? কিয় জানো কলমটো হাতত তুলি ল'লে অতীতৰ পৃষ্ঠাবোৰে বৰকৈ আমনি কৰে। সময়বোৰ সঁচাকৈ চকুৰ পলকতে পাৰ হৈ যায়। সময়বোৰ ধৰি ৰাখিব পৰা হ'লে ময়ো যে কি কওঁ আৰু। তুমি চাগে বহুত সুখী ন? সদায় সুখী হৈ থাকিবা। অৱশ্যে ময়ো এতিয়া বহুত সুখী জানা। দুখবোৰ নেওচি হাঁহি থাকিবলৈ শিকিছোঁ। সময় পালে মোৰ কাষলৈ আহিবা এদিন অকলে। কিদৰে শুওঁ, কিদৰে খাওঁ চাই যাবাহি নিৰলে। স্বপ্ন য'ত নাই, জীৱনো নাই, মাথো নিৰাশ কলা ধোঁৱা। তুমি লগা অনুভৱবোৰে আজিকালি বৰকৈ আমনি কৰিছে। সন্ধিয়া সময় আহি পৰিছে। বেলিটিও পৰি পৃথিৱীলৈ আন্ধাৰ নমাই আনিছে। চৰাইবোৰেও যেন নিজৰ বাহলৈ উৰা মাৰিছে, কিন্তু মই নিথৰ হৈ বহি পৰিছোঁ তুমি অহা বাটলৈ চাই। কতা তুমি দেখোন নাহিলা। এজাক চৰাইৰ মাজৰ পৰা এটি চৰাই অকলশৰীয়া হৈ কোনোবা দিশে গতি কৰাৰ দৰে মই অকলশৰীয়া হৈ পৰিছোঁ। সন্ধিয়া ললিতা নামি চাকি বন্তি জ্বলিলে। মই এতিয়াও তোমাৰ আশাতে ৰৈ নীৰৱে ৰৈ আছোঁ।